নমস্কাৰ বন্ধুসকল, ওদালি ব্লগজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজি এটা ৰেচিপি বনাব ওলাইছোঁ আৰু এয়া হ'ল মানিমুনি শাকেৰে আপোনালোকে এটা সুন্দৰ ৰেচিপি ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰিব। আৰু এয়া চাওক, মানিমুনিখিনি ধুনীয়াকৈ মই গ্ৰাইণ্ডাৰ মেচিনত দি দিলোঁ আৰু অলপমান পানী দি আৰু মিহিকৈ পেষ্ট এটা বনাই ল'ম। আৰু এইফালে মই নহৰু দেখিছে প্লেটত, নহৰু কুটি থৈছোঁ, এইখিনিও মই খুন্দি ল'ম। আপোনালোকক মই সোনকালে দেখাবৰ কাৰণে এইটো গোটেইখিনি দেখুওৱা নাই। আৰু এইফালে কুকাৰত মই আলু বইল কৰি লৈছোঁ। আৰু এইফালে দেখিছে গ্ৰাইণ্ডাৰ মেচিনত মোৰ মানিমুনিখিনি ৰেডি হৈ গ'ল। এনেকৈ পাতলকৈ ল'ব আৰু এইফালে এই সীতাখিনি মই কাষে থৈ দিম আৰু যিটো জোল ওলাব সেই জোলটোৰেহে মই পানী ওলাব, সেই পানীটোৰেহে মই মানিমুনিৰ তৰকাৰীকণ বনাম। আৰু ইয়াত আলু যিহেতু বইল কৰিছোঁ, বেলেগ একো নাথাকিব, মানিমুনি আলু আৰু যিখিনি ভাজিবৰ কাৰণে মানিমুনিখিনি লাগে সেইখিনি বস্তু আপোনালোকে চাই থাকক, সকলো দেখা পাব। আৰু এয়া দেখিছে মোৰ পানীখিনি ধুনীয়াকৈ ওলাই গ'ল, তলত পৰি গ'ল ছেকেণ্ডেৰে চাকুতে, আৰু এই সীতাখিনি মই পেলাই দিম। আৰু এয়া আপোনালোকে মানিমুনি আচলতে কেঁচাই খায়, পেটৰ কাৰণে বহুত যিহেতু উপকাৰী। এখেতে আনিছিলে খাবৰ কাৰণে, অলপমান থাকি গৈছিল। মই বোলো নাই, আপোনালোককো দেখাওঁ কেনেকৈনো মই বনাইছোঁ, সেয়েহে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এয়া চাওক, শেষত থাকি যোৱাখিনিও মই চেকনিত দি দিলোঁ আৰু ধুনীয়াকৈ চামুচ এখনেৰে হেঁচি গোটেইখিনি পানী মই উলিয়াই ল'ম। আৰু এই পানীখিনিৰে মই ধুনীয়াকৈ জোলকণ বনাম। আৰু এয়া কেৰাহী গৰম কৰিছোঁ, কিন্তু আপোনালোকক তেল দিয়া, পাঁচফোৰণ দিয়া, তাৰপিছত কেঁচা জলকীয়া দিয়া, এইবোৰ একোৱেই দেখাব নোৱাৰিলোঁ, এইখিনিহে দেখাইছোঁ। কিনো হ'ল, মোৰ ভিডিঅ'টো নহ'লেগৈ, মই কৰিছিলোঁ কিন্তু নহ'ল। আৰু লাষ্টত ইয়াতে নিমখ অকণমান দিলোঁ আৰু এয়া হালধি অকণমান দিলোঁ, যেতিয়া উতল আহিব হৈছে। আৰু এনেকৈ ধুনীয়াকৈ হালধি আৰু নিমখখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ ভালকৈ উতলিবলৈ দিম। আৰু যেতিয়া উতলিব, কালাৰটো ধুনীয়াকৈ আহিব আৰু যিটো কেঁচা ভাৱ থাকে ন শাকৰ, সেইটো নাইকিয়া হৈ পৰিব। আৰু ধুনীয়াকৈ উতল অহাৰ পিছত পানীটো অলপমান কমিবলৈ দিব। কমি যোৱাৰ পিছতে যিখিনি আলু মই বইল কৰি ৰাখিছোঁ, সেই আলুখিনি মই ইয়াতে দি দিম। এয়া দেখিছেনে, পানীখিনি অলপমান কমি আহিছে আৰু এয়া মই আলুখিনি ইয়াতে ঢালি দিছোঁ। আৰু আলুখিনি মই বইল কৰোঁতে কাটি লৈছিলোঁ, বাকলি নোহোৱাকৈ ধুনীয়াকৈ বইল হৈ গৈছে সোনকালে, লেতেৰা চেতেৰা একো নাথাকে। আৰু ইয়াৰ পিছতে মই ধুনীয়াকৈ আলু দুডোখৰমান ভাঙি দিম। আৰু ভাঙি দিলে তেতিয়া জোলটো অলপমান ডাঠ হ'ব। কিন্তু মানিমুনি পাতটোৰে এই জোলকণ বনালে অকণমান পাতলীয়া হ'লেই ভাল লাগে, বেছি ডাঠ হ'লে ভাল নালাগে। সেয়েহে মই আলু দুটুকুৰমান এনেকৈ ভাঙি দিছোঁ আৰু ধুনীয়াকৈ মিলি যাব। আৰু মই আগতে আনি থোৱা বাহু মাছৰ টুকুৰা দুটা ফ্ৰিজত ৰাখি থোৱা আছিলে। এখেত যিহেতু নাই, ডাঙৰ ল'ৰা আৰু ময়েই খাম, সেয়েহে দুটুকুৰ মাছ মই এনেকৈ দি দিলোঁ। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, পেটৰ কাৰণে বহুত ভাল। আৰু মাছ খাইতো এনেও ভালেই লাগে, আমাৰ অসমীয়া মানুহ মাছৰ একে পগলা। সেয়েহে এনেকৈ আপোনালোকে খাই চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব।